সঁচা ভাল পোৱা কি সেইজনে বুজে যি নেকি সঁচা ভাল পোৱাক পায়ো হেৰুৱায়। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি আমালৈ এনেকুৱা এখনকে চিঠি আহিছে আৰু সেইখন চিঠি আমালৈ লিখি পঠিয়াইছে বোকাখাটৰ পৰা প্ৰাঞ্জলে, যিখন চিঠি পঢ়িলে হয়তো আপোনাৰো চকু পানী ওলাব। প্ৰাঞ্জলে চিঠিখনত লিখিছে, মই জানো যে মই ভাল মানুহ নহয়। আমাৰ 4 বছৰীয়া প্ৰেমৰ সম্পৰ্কত বহুত কন্দুৱালোঁ তোমাক। যিমান তোমাক মই আঘাত দিলোঁ তাৰ পিছতো তুমি মোৰ লগত থাকিলা। আমাৰ সম্পৰ্কটো লৈ মোৰ চিন্তাধাৰা ভাল নাছিল, সদায় তোমাক হাৰ্ট কৰি গৈছিলোঁ যাতে তুমি মোক বহুত বিচৰা। চোৱাচোন ইমান ভুল কৰিছিলোঁ মই। তুমি মোৰ পৰা আঁতৰি যোৱা যেতিয়া সিদ্ধান্ত ল'লা তেতিয়া মই ভাগি পৰিছিলোঁ যে মই সঁচা প্ৰেমক পায়ো হেৰুৱালোঁ। লাষ্টবাৰৰ বাবে তোমাক এটা ৰিকুৱেষ্ট কৰিম যাতে মোক এবাৰ তুমি লগ কৰা, কাৰণ মই শেষবাৰৰ বাবে তোমাক মই চকুত হৈ মাফ খুজিব খোজোঁ আৰু ক'ব খোজোঁ যে তুমি ভালে থাকা। বহুত দুখ দিলোঁ তোমাক, প্ৰত্যেকটো মুহূৰ্ততে কষ্ট দিলোঁ। ভালে থাকা দেহাজনী আৰু কেতিয়াও আমনি নকৰোঁ তোমাক। বন্ধুসকল, প্ৰাঞ্জলে বাৰু গোটেইখিনি কথা চিঠিখনত লিখা নাই, কিন্তু প্ৰাঞ্জলে কিছুমান কথা স্বীকাৰ কৰিছে যে তেওঁ যিজনী ছোৱালীক ভাল পাই আছিলে সেইজনী ছোৱালীক তেওঁ আচলতে বহুত কষ্ট দিলে, বহুত হাৰ্ট কৰিছে আৰু যাৰ বাবে তেওঁ ইতিমধ্যে প্ৰাঞ্জলৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। আৰু চাওক, আপোনাক যদি কোনোবাই বহুত বেছি ভাল পায়, যদি আপোনাক বহুত বেছি বিচাৰে আৰু তাৰ পিছতো যদি আপুনি তাইক হাৰ্ট কৰি থাকে, আপোনাৰ ওচৰৰ পৰাতো আঁতৰি যাব ন। প্ৰাঞ্জলে তাইক লাষ্টৰ বাৰৰ বাবে আচলতে ৰিকুৱেষ্ট কৰিছে যে তুমি আহা, এবাৰ মোক লগ কৰা, আৰু লগ কৰিলে প্ৰাঞ্জলে যাতে তাই চকুত হৈ মাফ খুজিব পাৰে। যদি ছোৱালীজনীয়ে এইটো ভিডিঅ' চাই আছে, মই এটা কথাই ক'ম, চোৱা, প্ৰাঞ্জলে নিজৰ ভুলখিনি স্বীকাৰ ইতিমধ্যে কৰিছে। তুমি যদি এবাৰ এটা চান্স দিয়া প্ৰাঞ্জলক, তেতিয়া অলপ চাগে তোমালোকৰ সম্পৰ্কটো ভাল হ'ব। আৰু যদি তুমি ইতিমধ্যেই বহুত হাৰ্ট হৈছা, তাৰ ওচৰৰ পৰা তুমি আঁতৰি যাব বিচাৰিছা, তেতিয়াহ'লে সেইটো কথা বাৰু মই একো মত নিদিওঁ, কাৰণ সকলোৰে এটা নিজৰ লাইফ থাকে। প্ৰাঞ্জলক মই এইটোৱে ক'ম যে তুমি যদি তোমাক ইমান সঁচাকৈ ভাল পাইছিলে, তেতিয়াহ'লে তোমাৰ ভুলৰ বাবে এজনী তুমি ভাল ছোৱালীক হেৰুৱালা। এতিয়া আৰু মাফ খুজি লাভ নাই। আগন্তুক দিনত এনেকুৱা নকৰিবা যে তোমাক যোনে বেছি ভাল পায় তেওঁক কেতিয়াও তুমি হাৰ্ট নকৰিবা। অকল প্ৰাঞ্জলৰ চিঠিখন ইমানতে শেষ হোৱা নাই, আৰু অকণমান প্ৰাঞ্জলে লিখিছে কিবাকে, বিকাশ দা প্লিজ মই দিয়া চিঠিখন পঢ়িব যাতে তাই পায়, তাই যাতে মোক মাফ কৰি দিয়ে। বিকাশ দা, বহুত ভাল পাইছিলোঁ তাই মোক, কিন্তু মই নুবুজিলোঁ, তাইক মই পায়ো হেৰুৱালোঁ। বিকাশ দা, চৰি প্ৰিয়ংকা, মিছ ইউ। বন্ধুসকল, আমি গম পালোঁ যে প্ৰাঞ্জলে ভাল পোৱা ছোৱালীজনীৰ নাম হৈছে প্ৰিয়ংকা, আৰু আচলতে প্ৰাঞ্জলে কৈছে যে যদি প্ৰিয়ংকাই ভিডিঅ'টো চাই আছে তেনেহ'লে প্ৰাঞ্জলৰ লাইফলৈ আকৌ ঘূৰি আহক, কাৰণ প্ৰাঞ্জলে ইতিমধ্যে মাফ খুজিছে, তেওঁ সকলোখিনি ভুল আচলতে স্বীকাৰ কৰিছে। তাৰপিছতো যদি প্ৰিয়ংকাই মাফ কৰি দিব পাৰে প্ৰাঞ্জলক, তেতিয়াহ'লে বহুতো ভাল কথা হ'ব, কাৰণ কোনো এটা সম্পৰ্ক আমি বেয়া হৈ যোৱাটো আচলতে কেতিয়াও নিবিচাৰোঁ। দুয়োটাই এবাৰ লগ কৰি নিজৰ ভুল বুজাবুজিখিনি ঠিক কৰি লোৱা আৰু ধুনীয়াকৈ আকৌ যদি পাৰা আগৰ সম্পৰ্কটোত আহা।